কথাই কথাই যোৱা লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী যোৰহাটত গৌৰৱ গগৈ বিজয়ী হোৱাৰ কথাটো উল্লেখ কৰে আৰু তেতিয়াৰ পৰাই এনেধৰণৰ কথা বতৰা হোৱা বুলি বাৰে বাৰে উল্লেখ কৰিছে। লগতে কয় যে ধুবুৰীটো কংগ্ৰেছ জিকাটোৰ পিছতেই বিভিন্ন ক্ষেত্ৰত তেওঁ দোষাৰোপ কৰিব বিচাৰে। এই কথাটো সত্য যে যিদিনাই বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিলে সেইদিনাৰ পৰাই তেওঁৰ মনটো বৰ ভাল নহয়। এজন ঘৰৰ মানুহ এইবিলাক ক্ষেত্ৰত হাৰিলে যিটো অৱস্থা হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰাৰ পিছৰ পৰাই তেনেধৰণৰ এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে। তাৰে বহিঃপ্ৰকাশ ঘটিছে। কথাই কথাই তেওঁ কংগ্ৰেছ জিকাটো ধুবুৰীত তেওঁ ভাল পোৱা নাই, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়া জিকিলে তেওঁ ভাল পালেহেঁতেন। বদৰুদ্দিন আজমল ডাঙৰীয়া জিকিলে ভাল পালেহেঁতেন। বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতৰ যে ঘৰৰ মানুহ সেই কথাটো এতিয়া স্পষ্ট। মিয়াৰ মাজত মিয়াক ঘৃণা বিদ্বেষ সৃষ্টি কৰি তেওঁ যিবিলাক মন্তব্য দিছে, এই মন্তব্যই সংবিধান উলংঘা কৰিছে। গতিকে আমি সেই ভিত্তিত তেওঁক বৰখাস্ত কৰিব লাগে বুলি আমি দাবী জনাওঁ। আৰু এটা কথা ইতিমধ্যে পোহৰলৈ আহিছে যে শিৱসাগৰৰ গোটেই ঘটনাটোৰ আঁৰত মুখ্যমন্ত্ৰী যে প্ৰত্যক্ষভাৱে জড়িত তাৰ প্ৰমাণ হৈছে যে বিজেপিৰ যিগৰাকী জিলা সভাপতি ময়ূৰ বৰগোহাঁই তেওঁ গৈ পেলাই বিচাৰি বিচাৰি মানুহ মাৰপিট কৰিছে আৰু মাৰপিট কৰি পেলাই আটাচু জিন্দাবাদ আছু জিন্দাবাদ ক'ব লাগে বুলি তেওঁৰ লগত যোৱা কেইজনক তেওঁ কৈছে। গতিকে বিজেপিৰ জিলা সভাপতিগৰাকীয়ে এই ঘটনাটোত জড়িত হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী যে প্ৰত্যক্ষভাৱে জড়িত, এইটো আমি সংবাদমেলৰ জৰিয়তে অসম পুলিচৰ আৰক্ষী মহাপৰিদৰ্শক আৰু শিৱসাগৰ জিলা আৰক্ষী যি অধীক্ষক আমি তেওঁলোকক জনাইছোঁ। তথ্য আছে, তথ্য আপোনালোকেও পাইছে যে ময়ূৰ বুঢ়াগোহাঁই বিজেপিৰ জিলা সভাপতি বদনাম কৰিব বিচাৰিছে জাতীয় সংগঠনক, মাৰপিট কৰিব তেওঁলোকে আৰু জিন্দাবাদ কৰিবলৈ ক'ব আছু আটাচু। এই সকলো কথা পোহৰলৈ অহাৰ পাছত ময়ূৰ বৰগোহাঁইক কিন্তু সুৰক্ষা দিবলৈ যদি চৰকাৰে পুলিচে চেষ্টা কৰে, তেতিয়া এই কথাটো কিন্তু তেতিয়া ৰাইজে বুজিবলৈ বাকী নাথাকিব। এই কথাটো মই ৰাজহুৱাভাৱে অসম পুলিচক আৰু শিৱসাগৰ পুলিচক মই আজি জনাইছোঁ। দেশত বিৰোধী ঐক্য মঞ্চ তথা আমাৰ সকলো নেতৃবৃন্দৰ হৈ সমগ্ৰ ৰাইজক মই হাতযোৰ কৰি নিবেদন জনাইছোঁ। অসমৰ ৰাইজক মই হাতযোৰ কৰি নিবেদন জনাইছোঁ যে এজন অতি মানসিকভাৱে অস্থিৰ, উদ্ভট, উদণ্ড, উগ্ৰ সাম্প্ৰদায়িক মানসিকতাৰ মুখ্যমন্ত্ৰীৰ পৰিচালনাত বিজেপিৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ জালত যাতে কোনো ভৰি নিদিয়ে, বিশেষকৈ জাতীয়তাবাদী দলৰ আৰু বিশেষকৈ আমাৰ জাতীয়তাবাদী দল সংগঠনসমূহকো মই আহ্বান জনাম যে আমি অসমে বহু দেখিলোঁ, বহু সংঘৰ্ষ আমি দেখিলোঁ আৰু তাৰ পৰা লাভ লোকচান কি আমি সকলোৱে বুজি পাওঁ। এটা পৰিয়ালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰক ঢাক দিবৰ কাৰণে আমি যাতে জাতি কেতিয়াও ব্যৱহাৰ নহওঁ আৰু এজন অতি উদণ্ড, অতি ক্ষমতালিপ্সু আৰু আপোনপেটীয়া মানুহৰ আৰু সেই পৰিয়ালটোৰ স্বাৰ্থত যাতে আমি কোনো ব্যৱহাৰ নহওঁ আৰু এই সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিক যাতে আমি প্ৰশ্ৰয় নিদিওঁ, তাৰ কাৰণে মই সকলোকে হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে আমাৰ সংযমেই এতিয়া এই সময়ত একমাত্ৰ পথ, সংযম আৰু ধৈৰ্য। আৰু আমি যিসমূহ জাতীয় সংগঠনে এই আন্দোলনৰ লগত বিষয়সমূহৰ লগত জড়িত তেখেতসকলৰ লগত আমি বিৰোধী ঐক্য মঞ্চই মুকলিমূৰীয়াকৈ কথা পাতিবৰ কাৰণে আমি এটা পৰিৱেশ বিচাৰিছোঁ, আমি কথা পাতিব বিচাৰিছোঁ। ধন্যবাদ। মানুহে বৰ অসুৰক্ষিত অনুভৱ কৰিছে আৰু এই অসুৰক্ষিত পৰিৱেশটো আমি সকলোৱে লগ লাগি দূৰ কৰিব লাগিব। সকলোৰে মনত প্ৰত্যয়, আশা আৰু বিশ্বাসৰ এটা পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰত্যেকটো দলেই আমি কাম কৰি যাম আৰু লগতে সাধাৰণ ৰাইজক আমি সকলোকে এয়া কৈছে আমি সংযমিত হৈ পেলাই এই মুখ্যমন্ত্ৰীজনৰ
জালত যাতে কোনেও ভৰি নিদিয়ে, অসমত যাতে কোনো ক্ষেত্ৰতে কোনো সাম্প্ৰদায়িক উৎকট উগ্ৰ এনেকুৱা সাম্প্ৰদায়িক গোষ্ঠী সংঘৰ্ষ লগাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীজনে অহৰহভাৱে চেষ্টা কৰি আহিছে। সেই চেষ্টা আমি সকলোৱে বিফল কৰিবৰ কাৰণে আমি সকলোৱে তেওঁক পৰ্যবেক্ষণ কৰা উচিত আৰু তেওঁক প্ৰত্যাখ্যান কৰা উচিত। এয়াই মোৰ আবেদন যে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি তেওঁলোকৰ একমাত্ৰ শাসনৰ বা এজেণ্ডা হ'ল কমিউনেল এজেণ্ডা। সাম্প্ৰদায়িক কাৰ্যসূচীৰ বাদে তেওঁলোকৰ একো নাই। এতিয়া অসমৰ প্ৰতিটো স্তৰত তেওঁৰ যিটো বিফলতা, এই চৰকাৰৰ যি বিফলতা, দুৰ্নীতি কেলেংকাৰী, এইবিলাক এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে তাৰ উত্তৰ তেওঁলোকৰ হাতত নাই। তেওঁলোকে কোনো এটা সমস্যাকে কৈ গৈছে আমাৰ কি ধৰণৰ নিবনুৱা সমস্যা ইত্যাদি ইত্যাদি, আমাৰ গাঁৱে ভূঞে আজি স্মাৰ্ট মিটাৰক লৈ যিবোৰ হৈছে, গতিকে গোটেই কথাবোৰ লুকুৱাবৰ কাৰণে সকলো কথা তল পেলাই তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে চেষ্টা কৰিছে। আমি স্পষ্ট ভাষাত ক'ব খুজিছোঁ, বেছি কথা নাই তাত, যে অসমত ২৬ চনৰ নিৰ্বাচনক লক্ষ্য কৰি তেওঁলোকে সাম্প্ৰদায়িক হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে উঠি পৰি লাগিছে। গতিকে আজি অসমৰ খিলঞ্জীয়াৰ বিৰুদ্ধে যিমানবিলাক মানে নীতি গ্ৰহণ কৰা হৈছে, অসমীয়াৰ খিলঞ্জীয়াক যিধৰণে আক্ৰমণ কৰা হৈছে, তাৰ মূল নায়ক হ'ল হিমন্ত বিশ্ব শৰ্মা। যদি তেওঁ খিলঞ্জীয়াৰ চিন্তা কৰিছে, তেতিয়াহ'লে ৬ নং দফা অসম চুক্তি কিয় ধ্বংস কৰিছে, কিয় কা আনিছে, কিয় তেওঁ ৬ নং দফাক কাৰ্যকৰী কৰা নাই, কিয় ৬ জনগোষ্ঠীক জনজাতীয়কৰণ কৰা নাই, এই উত্তৰকেইটা মুখ্যমন্ত্ৰীয়ে আমাক দিব লাগে। আৰু আজি তেওঁ যিটো ব্যৱহাৰ, অলপ দিনৰ পৰা তেওঁ যিটো পগলা কুকুৰৰ কথা ওলাইছে, আজি বিধানসভাত তেওঁ যি ধৰণৰ বক্তব্য দাঙি ধৰিছে, এজন মুখ্যমন্ত্ৰী নে তেওঁ জনপ্ৰতিনিধি নে নিৰ্বাচিত প্ৰতিনিধি নে তেওঁ এজন হিটলাৰ, এই কথাটো ধৰিবলৈ উন্মাদ ব্যক্তি টান হৈছে। তেওঁতো উন্মাদ বুলি নিজে কৈছে। সংবিধানত স্পষ্টকৈ আছে যে মানসিক ৰোগী এজন নিজেই যেতিয়া পগলা কুকুৰ বুলি কৈছে, তেওঁ ক্ষমতাত থকাৰ অধিকাৰ নাই। আৰু আমি সেইটো দাবী তুলিছোঁ। মই দুটা কথাই ক'ব খুজিছোঁ যে তেওঁলোকৰ এজেণ্ডা সাম্প্ৰদায়িক, কিন্তু ২৪ নিৰ্বাচনৰ পিছত কথাবোৰ সলনি হৈছে। আগৰবোৰ নকওঁ, এইবোৰ দীঘলীয়া তালিকা, কি কি কৰিছিলে তেওঁলোকে, কিন্তু ২৪ নিৰ্বাচনত উজনি অসমত তেওঁলোকৰ যিটো অৱস্থা হ'ল, আৰু তেওঁলোকৰ যিটো মানে নিজে বুজি পাইছে যে তেওঁলোকৰ ভেটি লাহে লাহে খহি গৈছে, সেইকাৰণে তেওঁলোকে কি কৰিলে, মুখ্যমন্ত্ৰীয়ে যোৰহাটত ক'লে যে আমাৰ মুছলমানৰ ভোট নালাগে। আকৌ সেই যেতিয়া লোকসভা যোৰহাটৰ নিৰ্বাচন হৈ গ'ল, নামনি অসমত আহি তেওঁ আজি যাক মিয়া মিয়া বুলি কৈছে, তেওঁলোকৰ নেতাসকলৰ লগত বহি টকা বিলাই তেওঁলোকৰ নানা কুটকৌশল ৰচনা কৰাত ব্যস্ত হৈ থাকিল। তাৰ আমি প্ৰমাণ দিব পাৰোঁ। গতিকে এইজন মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ কাৰণে তেওঁ 2জন মন্ত্ৰীক নিয়োগ কৰিলে। সেই 2জন মন্ত্ৰীয়ে মঙলদৈ, তেজপুৰত বিভিন্ন চেষ্টা কৰিলে, এই কামটো কৰিব নোৱাৰিলে। অসমত যিহেতু বিৰঞ্জিত গগৈ কৈছে যে ইমান ভেটি দুৰ্বল নহয় অসমীয়া সমাজৰ, যে এই কামবোৰ সহজে কৰিব পাৰি। যেতিয়া নোৱাৰিলে, তেতিয়া তেওঁ নিজেই দায়িত্ব লৈ পেলাই এতিয়া তেওঁ এই ব্যৱহাৰ কৰিছে, আৰু তেওঁ আইন শৃংখলা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁ ঘৰৰ ওচৰত আলফাই বোমা পুতি থৈ গৈছে, 25 ঠাইত বোমা পুতি থৈ গৈছে, 22টা 23টা ধৰ্ষণৰ ঘটনা ঘটিছে। এই মানুহজনক ক'ত অধিকাৰ আছে ক্ষমতাত থকাৰ? আৰু আটাইতকৈ ডাঙৰ কথা যে সংবিধান আৰু আইনৰ শাসন তেওঁ সম্পূৰ্ণ নোহোৱা কৰি দিছে অসমত। সেইকাৰণে আমি ৰাজ্যপালৰ জৰিয়তে, ৰাষ্ট্ৰপতিৰ জৰিয়তে ইয়াত এটা আইনৰ শাসন বিচাৰিছোঁ, তেওঁক বৰ্খাস্ত কৰি অসমখন বচাবৰ বাবে আহ্বান জনাইছোঁ।